নমস্কাৰ প্ৰিয় দৰ্শক, আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ ভাল। আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ, আপোনালোককো ভাবিছোঁ দেখাওঁ বুলি। ভিডিঅ'টো যদি শেষলৈকে চাই থাকিব, যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই জিকাখিনি এনেকুৱাকৈ কাটিছোঁ, অলপ বাকলি ৰাখি, কাৰণ জিকাটো বাকলি একেবাৰে গুচাই দিলে জহি নাইকিয়া হৈ যায়, কিন্তু মোৰ ৰেচিপিটো তেনেকৈ মই জহাই নিদিওঁ জিকাটো, সেয়ে মই অলপকৈ ৰাখিছোঁ। এতিয়া মই জিকাখিনি গোল গোলকৈ কাটি ল'ম। এই ৰেচিপিটো মাংসৰ নিচিনাই লাগে, মাছ মাংস নহ'লে আপোনালোকে এনেকৈ বনাই খাবচোন, বহুত ভাল লাগে। ৰুটি পুৰি ভাতৰ যিহৰ লগতে খাব পাৰিব। মই প্ৰথমবাৰ ট্ৰাই কৰিম। এতিয়া মই জিকাখিনি ধুনীয়াকৈ ধুই লৈ পেলাই পানীত টোপ যাবলৈ থৈ দি এখন ফ্ৰাই পেন বহাই লৈছোঁ। তাত মই মিঠাতেল দিছোঁ। মিঠাতেলখিনি গৰম হোৱাৰ পাছত মই জিকাখিনি দি দিম। আপোনালোকে ঘি বা ৰিফাইনো ব্যৱহাৰ কৰিব পাৰে। মই ঘি আৰু ৰিফাইন ব্যৱহাৰ কাৰণে মই মিঠাতেল ইউজ কৰিছোঁ। তাৰপাছত এতিয়া জিকাখিনি অলপ আধা সিজাকৈ ফ্ৰাই কৰিম, কাৰণ আকৌ মই মছলাটো ভাজিম যিহেতু। আপোনালোকে সম্পূৰ্ণ ভাজি নল'ব, অলপকৈ ভাজি ল'ব। ইয়াত জিকা তেল আছে বা পানী অলপো আছিলে জিকাৰ পৰা ওলোৱা, তাতে মই আকৌ অলপ তেল দিছোঁ, ধুনীয়াকৈ গৰম হ'বলৈ দিছোঁ। ইয়াত দেখিছেনে গৰম হৈছে। পানীকণ জিকাৰ পানী থকাৰ কাৰণে অলপ চটকৈ ফুটিছে। ইয়াত কাটি থোৱা পিঁয়াজ কেইটুকুৰা দিছোঁ, মই কুটি থৈছিলোঁ মই পিঁয়াজ দুটা। আপোনালোকে নিজৰ গ্ৰেভিটো হিচাপত পিঁয়াজ ব্যৱহাৰ কৰিব। তাতে মই আকৌ গোটা জিৰা কেইটামান দিছোঁ। গোটা জিৰাকেইটা আগতেই দিব লাগিছিল, কিন্তু মই পাহৰি থাকিলোঁ, সেয়ে অলপ পিঁয়াজৰ লগতেই দি দিলোঁ। এতিয়া এইখিনি মই অলপ ৰংচোৱা হোৱালৈকে ভাজি ল'ম কম জুইত। আৰু ইয়াত দিছোঁ মই আদা নহৰু পেষ্ট, সেইখিনিও মই ধুনীয়াকৈ ভাজি ল'ম গোটেইখিনি মিক্স কৰি। আৰু জলকীয়া দিছোঁ, জলকীয়াখিনি আপোনালোকৰ সোৱাদ হিচাপে দিব। যোনে বেছি জ্বলা খায় বেছিকৈ দিব, কম হ'লে কমকৈ দিব। মই অলপ জ্বলা খাওঁ ভাল পাওঁ কাৰণে জ্বলা দিছোঁ। তাৰপিছত মই এটা বিলাহী পেষ্ট কৰি থৈছিলোঁ, সেই বিলাহী পেষ্টখিনিও মই দি দিছোঁ। এইখিনি 5 মিনিটমানৰ কাৰণে কম জুইত ভাজি ল'ম। তাৰপিছত মই দিছোঁ নিমখ হালধি সোৱাদ অনুসৰি, আৰু ইয়াত দিছোঁ অলপ ধনিয়া গুড়ি ছটিয়াই দিছোঁ। এইখিনি ভালকৈ ভাজি 5 মিনিটমানৰ কাৰণে আকৌ কম জুইত ভাজি ল'ব। যিমান কম সময়ৰ কাৰণে ভাজিব সিমানেই সোৱাদটো বেছি আহে। জুইটো বেছিকৈ দিলে তলত লাগি ধৰিব বা দি যাব। এতিয়া মই দিছোঁ গৰম মছলা আৰু ৰেড চিলি পাউডাৰ অলপ দিছোঁ, তাক আকৌ লৰাই দিছোঁ ভালকৈ। এইখিনি দিছোঁ দেখিছেনে। এতিয়া মই ইয়াত দিছোঁ বেচনখিনি দিয়াৰ লগে লগে পানী অলপ দি দিব। অলপকৈ পানী দিব, একেবাৰতে পানী ঢালি নিদিব, নহ'লে সোৱাদটো ভাল নহ'ব। অলপকৈ পানী দি সিজাই থাকিব। ইয়াত দেখিছেনে মই অলপকৈ পানী দি লৰাই ল'লোঁ। আকৌ মই অলপ ইয়াত পানী দিম, নহ'লে শুকাই যাবগৈ গ্ৰেভিটো বেচন দিয়াৰ কাৰণে। তাৰপিছত আকৌ মই অলপ পানী দিছোঁ। মোক যিমানখিনি পানীৰ প্ৰয়োজন মই সিমানখিনিয়ে দিছোঁ। আপোনালোককো যিমানখিনি প্ৰয়োজনীয় হয় সিমানখিনিয়ে দি দিব। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। ইয়াত দেখিছেনে জিকাখিনি ভাজি থৈছিলোঁ যে, সেই জিকাখিনিও দি দিছোঁ। সেইখিনি দিয়াৰ পাছতো আকৌ মই 5 মিনিটমানৰ কাৰণে সিজিবলৈ দিম। এতিয়া চাই থাককচোন। এতিয়া ইয়াত অলপ কষ্টুৰি মেথি দিছোঁ। দিয়াৰ পাছত এতিয়া মই হৈ গ'ল, মই নমাই দিম। এনেকৈও কেতিয়াবা বনাই খাই চাবচোন। মই কিন্তু জিকা এনেকৈ খোৱা নাছিলোঁ, মই সদায় চিম্পুল খাইছিলোঁ। খাই বহুতেই ভাল লাগিছিল। আপোনালোকেও ঘৰত ট্ৰাই কৰিব। আজি ৰাতি সাঁজ মোৰ এয়াই ভাত আছিলে, ৰঙালাও কাঁচকলৰ পিটিকা আৰু জিকাৰ ভাজি, কণী আমলেট। বাই বাই।